নমস্কাৰ, প্ৰিন্সি ব্লগ চেনেললৈ সকলোকে মই স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ সকলোৰে ভালেই। আজি মই আকৌ এটি অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটি ম'ম'জ ৰেচিপি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ লৈছোঁ। ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব আৰু লগতে ছাবস্ক্ৰাইব এণ্ড লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব সকলোৱে। এতিয়া বলকচোন কেনেকৈনো বনাওঁ আপোনালোকক দেখাই যাওঁ। এতিয়া মই আলু এটা কাটি লগতে ৰচুন আদা দি বইল কৰি লৈছোঁ। মই আলুৰ ম'ম'জ বনাম। ভিডিঅ'টো চাই থাকক, সকলো দেখা পাব। মই আটাৰে দি বনাম ম'ম'জ, মই ময়দাৰে নবনাওঁ। এয়া ইমানখিনি আটা লৈছোঁ, এইখিনিতে মই ধুনীয়াকৈ মঠিম। টাইটকৈ মঠিব লাগিব, অলপ সময় মই ঢাকি থৈ দিব লাগিব যে। ইয়াত মই এতিয়া প্ৰয়োজন অনুসৰি নিমখ দি ধুনীয়াকৈ মঠি ল'লোঁ। ইয়াত মই এতিয়া 5-10 মিনিট বাতি এটাই ঢাকি ল'ম। অলপ সময় ঢাকি দিয়াৰ পিছত এতিয়া মই অলপ টানকৈ মঠিছোঁ। তাৰপিছত ঢাকি দিয়াৰ পিছত অকণমান নিজে ঢিলা হৈ আহিব। তাৰপাছত আকৌ মই ৰিফাইন দি আকৌ মঠিম অলপ। সেইবাবে মই এতিয়া অলপ এইটো ঢাকি দিছোঁ। বেলেগ ষ্টেণ্ড নাই যিহেতু বনাবলৈ, এনেকৈ এতিয়া মই ইডলি ষ্টেণ্ডতে বনাম। এতিয়া ষ্টেণ্ডটো লেতেৰা হৈ আছে, এতিয়া মই ধুই ল'ব লাগিব, ধুই লওঁগৈ। এতিয়া মই আলু গুচাই ল'লোঁ, আদাও গুচাই মই কাটি ল'লোঁ, পিঁয়াজো কাটি লৈছোঁ লগতে, আৰু ৰচুন গুচাই লৈছোঁ, আৰু লগতে জলকীয়া 3টা দি লৈছোঁ। এয়া মই এতিয়া ধুনীয়াকৈ বেটিকিম, ধুনীয়াকৈ মিক্স কৰি ল'ম ভালকৈ। আৰু চাওঁ, ইয়াত মই এতিয়া প্ৰয়োজন অনুসৰি অলপ নিমখ লৈছোঁ, ইয়াত দি ল'ম। মছলা দিম বুলি ভাবিছিলোঁ কিন্তু নিদিওঁ। আৰু এতিয়া মই সৰুকৈ লাডু কৰি লৈছোঁ। এতিয়া মই বেলিলে সম্পূৰ্ণ গোল নহ'লেও হ'ব। এয়া চাওক, মই এতিয়া বেলি ল'লোঁ। বেলাৰ সময়ত খুব পাতলকৈ বেলিব লাগিব। এয়া চাওক, এইখনতে মই এতিয়া ধুনীয়াকৈ আলুখিনি বনাই ল'লোঁ। এটা হৈ গ'ল। মই এতিয়া আৰু এটা দেখাম। গেছৰ ষ্টেণ্ড, মই এতিয়া ইয়াত তেল লগাম। চাওক মই কেনেকৈ তেল লগাইছোঁ। ব্ৰাছ এডাল ল'ব লাগিছিলে, এতিয়া উপায় নাই, ব্ৰাছ নাই বাবে হাতেৰে লগাই দিছোঁ। আৰু মই ইয়াত এটা এটাকৈ কেনেকৈ দিওঁ চাওক।
আৰু ইয়াৰ ওপৰতো মই অলপ অলপ তেল লগাই দিব লাগিব, নহ'লে ওপৰত লাগি যাব। এতিয়া এইটো হৈ গ'ল। এতিয়া মই এইটো কুকাৰত ভৰাই দিম। কুকাৰটোত মই অলপ পানী দি লৈছোঁ। ইমানখিনি পানীয়ে হৈ যাব। আৰু মই ইয়াৰ ওপৰত এতিয়া এইটো দি দিছোঁ। এতিয়া মই কুকাৰৰ মুখনিখন মাৰি দিম। এতিয়া ইয়াত মই 10 বা 15 মিনিট এনেকৈ দি থ'ম। এইখিনি এতিয়া হৈ গ'ল। চাওক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।